এজন মানুহে কিমান ঠগাব আৰু কিমান মিছলিড কৰিব সুপ্ৰিম কোৰ্টকতো মিছলিড কৰিছেই লাষ্টৰ দিনাখন 31 তাৰিখে অসমৰ মানুহক আপোনালোকক সংবাদ সকলোকে মিছলিড কৰিছে তেখেতৰ সংখ্যা হ'ল 19,06,600 কিন্তু এই 19 লাখত 3,95,888 এই যিটো সংখ্যা 3,95,888 যিখিনি এপ্লাই কৰা নাই সেইখিনিও সোমাই থৈছে সেইখিনিও তাতে 19 লাখত সোমাই থৈ দিছে এইখিনি যদি মাইনাছ কৰে তেতিয়াহ'লে কিমান হ'ব 15,10,769 জন হ'ব এতিয়া ইয়াতে 15,10,769 জনৰ আমি যদি ধৰি লওঁ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ নাম আছে হিন্দু বঙালীৰ নাম আছে হিন্দু বঙালী বুলি ক'লে আপুনি 71ৰ পিছত অহাখিনি কথা নক'ব 71ৰ আগৰো আছে যাৰ ৰিফিউজি চাৰ্টিফিকেট একচেপ্ট কৰা নাই ষ্টেট কোঅৰ্ডিনেটৰ NRC একচেপ্ট কৰা নাই সেইখিনি আছে খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ নাম আছে ভাৰতৰ বেলেগ ৰাজ্যৰ মানুহৰ নাম আছে তো সংখ্যাটো গৈ পেলাই কিমান হ'ল 1 লাখ 1.5 লাখ মানেই হ'ব এতিয়া 1600 কোটি টকাৰ কাৰণে 1 লাখ 1.5 লাখ মানুহ ওলাবলৈ 1600 কোটি টকা ব্যৱহাৰ কৰা হ'ল তাতকৈ 1600 কোটি টকা বানপানীত ব্যৱহাৰ কৰা হ'লে বেলেগ ডেভেলপমেণ্ট কামত ব্যৱহাৰ কৰা হ'লে আজি অসম আন্দোলনৰ পৰা কোনটো সংখ্যা আৰু গৈ আমি পাবলৈ গৈছোঁ কি আৰু ইয়াতে চাব আপুনি এটা ডাঙৰ এটা হিডেন এজেণ্ডা মই আপোনাক কৈ আছোঁ 100% হ'ল ক'ৰবাত 100% হ'ল ইনক্লুশ্যনটো কিয় জানে নাই ইচ্ছা কৰি যিটো চক্ৰই কাম কৰি আছে সেই চক্ৰটোৱে ইচ্ছা কৰি বাপেকৰ নামটো সোমাইছে পুতেকৰ নামটো এৰি দিছে মাকৰ নামটো সোমাইছে গিৰিয়েকৰ নামটো সোমাইছে ঘনীয়েকৰ নামটো এৰি দিছে কিয় জানে নাই যাতে 100% ইনক্লুশ্যন যাতে নহয় তেতিয়া মানুহ চকুত লাগি যাব বোলে ধুবুৰীত 100% নাম সোমাই গ'ল ইচ্ছাকৃতভাৱে এই যে অলপ সংখ্যা এৰি গৈছে কিয় জানে যাতে সেইখিনি সংখ্যা এনেও FT কোৰ্টত গৈ সোমাবই কাৰণ বাপেকৰ নাম সোমালে পুতেকৰ নাম সোমাবই ইচ্ছাকৃতভাৱে এইটো এটা চক্ৰ আৰু এই যিটো ইণ্টাৰনেশ্যনেল যিটো চক্ৰ সেই চক্ৰটোৰ